হেল্ল' গাইজ, মই মইনা। আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু এয়া আমাৰ চাৰিওফালে কঠীয়া পাৰিছে, তাৰ মাজতে আমি হাঁহবিলাক কেনেকৈ ঘৰতে পশুপালন দিছোঁ তাকে দেখুওৱা হওক। আৰু এয়া মই দানা বনাই আছোঁ হাঁহৰ। ইয়াতে পানী, মল আৰু ভাত দিয়া হৈছে। আৰু এতিয়া সিহঁতক এইখিনি খাবলৈ দিম। আৰু আপোনালোককো দেখুওৱা হওক আমি কেনেকৈ এটা ৰুমতে ৰাখিছোঁ। আৰু এইটো ৰুমতে আমি হাঁহকেইটা ৰাখিছোঁ। ইয়াতে অলপ গাঁত খুন্দি পানী দিয়া হৈছে যাতে সিহঁতে অলপ গা ধুব পাৰে, সাঁতুৰিব পাৰে। আৰু হাঁহটো পানী নহ'লে নাথাকে, সেইটো কাৰণে আমি অলপ পানী দি থৈ দিছোঁ। কষ্ট হৈছে সিহঁতৰ, তথাপিতো উপায় নাই। সিহঁতক এনেকৈ আনিছোঁ যিহেতু ৰাখিবই লাগিব এতিয়া। আৰু এইটো ঘৰত আমাৰ টিং লগা নাই, তাৰ কাৰণে আমি হাঁহকেইটা ইয়াতে ৰাখিব পাৰিছোঁ। আৰু হৈছে পাৰৰ বাহ, আৰু পাৰ আছে 4-5টামান এনেকৈ ৰাখিছোঁ। আৰু পাৰকেইটা তাৰ মাজতে মোৰ মনত পৰি গ'ল, এটা ইমাৰ্জেঞ্চি ব্লাউজ কাটিবলৈ আছিল। আৰু ব্লাউজৰ আস্তৰখিনি মই কাটি থৈছিলোঁ আগতীয়াকৈ। আৰু এতিয়া ব্লাউজটো কাটিম আৰু কাটি পেলাই চিলাব লাগিব। ব্লাউজটো কাটি থাকোঁতে আৰু এনেকুৱা ধাৰাসাৰ বৰষুণ আহি গ'লে ইয়া চাওকচোন। আৰু মই পানীখিনি দেখি নিজকে ৰখাব নোৱাৰিলোঁ, অলপ হ'লেও পানীখিনি মাৰি দিওঁ এনেকৈ হৈছে। আৰু এতিয়া অলপ ভাজিও বনাওঁ, মায়ে কিবাকিবি বনাই থৈছে। আৰু মই ভেন্দি খাই বহুত ভাল পাওঁ, তাৰ কাৰণে ভেন্দি আছিল অলপ ভাজি পেলাই খাওঁ। আৰু মই ভাতকেইটা খাই আৰু ব্লাউজটো চিলাব লাগিব। আৰু আজিলৈকে ইমানখিনিয়ে আছিল। বাই বাই গাইজ।